তথাপিতো ধন্যবাদ থাকিল মই কৈছিলোঁ ইবাকে দিলেও হ'ব বুলি তথাপিতো মানে এজন শিক্ষা দি দিব বিখ্যাত তেখেতৰ পৰা বহুত আমি ইনস্পিৰেশ্যন লৈছোঁ বহুত মানে শিকিছোঁ আৰু তেখেতেতো বাহিৰৰ পৰা ব্লগ দি থাকে আমি সেইবোৰ চাওঁ বহুত শিকিছোঁ মানে আমিতো নাজানো ইমান বাহিৰৰ কিছুমান কথা বহুত জ্ঞান দি থাকে সেইকাৰণে ধন্যবাদ বহুত মোৰ এটা ইউটিউব চেনেল আছে ৰিচৰ্ট ক্ৰিয়েশ্যন বুলি সেইটো আপোনালোকে চাব পাৰে সৰু সুৰা ভিডিঅ' বনাই আছোঁ অ'কে আৰু কি ক'ম সেয়াই ৰদালি মিডিয়া কমেণ্ট খুব কৰি থাকে ৰদালি মিডিয়া বিক্ৰাত গান হেল্ল' এভৰিৱান ৰদালি মিডিয়া চেনেল আপোনালোকে প্ৰথমবাৰৰ কাৰণে শিৱসাগৰ আহিছোঁ ইমান সন্মান পাইছোঁ খুব বেছি ভাল লাগিছে আৰু ইমান মানুহ আৰু মোৰ এটা ইউটিউব চেনেল আছে ৰিচৰ্ট ক্ৰিয়েশ্যন বুলি কয় এইটো চাব পাৰে যদি ভিডিঅ' ভাল লাগে ৰিপৰ্টাৰ পৰা আমি আচলতে অসমৰ বিখ্যাত ইউটিউবাৰ নহয় ভাল লাগে আৰু বনাই দিছোঁ আৰু নিশ্চয় এতিয়া নাযাওঁ এতিয়া ঘৰত ভাত খাম মানে শিৱসাগৰ পুখুৰীৰ ওচৰত আছোঁ শিৱদৌলৰ ওচৰত আছোঁ বহুত দূৰৰ পৰা লগ একেলগ মানে দেখিলোঁ সুন্দৰ পথৰে পাৰ্থ ব্লগছ আহিলে গোটেইখিনি মিলাই মানে তেওঁলোকে বহুত কষ্ট কৰিছে ভাল ভাল ভিডিঅ' বনায় আৰু বহুত আপোনালোকে চাইছে যদি প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰিব চেনেলটো বহুত কষ্ট কৰি আছে যাতে সহায় সহযোগিতা আৰু উৎসাহ বঢ়ায় আৰু তেতিয়া তেওঁলোকে আৰু ভালদৰে ভিডিঅ' বনায় সকলোকে স্বাগতম জনাইছোঁ সূৰ্যোদয় ইউটিউব চেনেললৈ সূৰ্যোদয় ইউটিউব চেনেল হয় নতুনকৈ কৈছোঁ ইউটিউব চেনেলটি মোৰ এটা চেনেল আছে সৰুকৈ আই লাভ ট্ৰেভেল এণ্ড ফুড বুলি মানে ব্লগ দিওঁ আৰু মই চাব পাৰিলে আপোনালোকে হয় যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বহুত ধুনীয়া ভিডিঅ' তেখেতে আপলোড কৰে ধুনীয়া নহয় আৰু বনাব চেষ্টা কৰি আছোঁ আপোনালোকক লগ পালোঁ বহুত ভাল লাগিলে কিবা ক'ব নেকি মোৰ নামটো ধ্ৰুৱ নেওগ সূৰ্যোদয় ইউটিউব চেনেল ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে মোৰটো কৰিব চবেই মিটাপত চবেই সকলো লগ পাই ভাল লাগিব আজি ইউটিউবৰ অকণমান সকলো যিমান ফ্ৰেণ্ডছ আছিলে ইউটিউব মিটাপ আছিলে তাকে আমাৰ ভাস্কৰ দা শিৱসাগৰ স্থানীয় তেখেতো আহি উপস্থিত হৈছিলে গুৱাহাটী বা ডিম্পু আৰু আমাৰ ফুড এণ্ড ট্ৰেভেলৰ ভিডিঅ' কল শইকীয়াও আহিছে আমি লগ পালোঁ বহুত ভাল লাগিলে বহুত ভাল লাগিলে ইয়াত আমি ইমান ভিৰ হ'ব বুলি জনা নাছিলোঁ শিৱদৌল মানে স্থান ৰখা হৈছিলে ইমান ভিৰ শিৱদৌলত কৰিব নোৱাৰি গতিকে শিৱদৌলৰ বাহিৰত আহি গ'লোঁ ভাল লাগিছে ইয়াত আহি পেলাই বহুতজন লোক আহিছে ধেমাজিৰ পৰা আহিছে কোনোবা মৰাণৰ পৰা যোৰহাটৰ পৰা সোণাৰীৰ পৰা আৰু স্থানীয় যিমানবোৰ আছে তো আহিছে আৰু কিছুমান বহুত মানে ঠাইৰ পৰা আহিছে পাহৰি গৈছোঁ ভাল লাগিছে আহিলোঁ আৰু শিৱসাগৰ প্ৰথমবাৰৰ কাৰণে আপাৰ আছাম প্ৰথমবাৰৰ কাৰণে মই আহিছোঁ ভাল লাগিছে ইমান শিৱসাগৰ আহি কেনেকুৱা লাগিছে খুব ভাল লাগিছে চোৱাই নাই আজি চাম কিন্তু নচোতে ভাল লাগিছে চাওঁতে আৰু বা কিমান হৈ যায় আৰু ভাস্কৰ দাই ক'ত ফুৰালে ভাস্কৰ দা তলাতল ঘৰত দেখুৱালে আজি আৰু নেক্সট ৰংঘৰ কিবা কিবি এইবিলাক পিছবেলা সন্ধিয়ামত কিবা প্ৰগ্ৰেম আছে নেকি প্ৰব্লেম একো নাই নাজানো আৰু ভাল লাগিলে লখিমপুৰৰ পৰা তেখেত আহিছে শিৱসাগৰত বা কেনেকুৱা লাগিছে শিৱসাগৰত আহি সঁচাকৈ ভাল লাগিছে আচলতে মই শিৱসাগৰত দিলে ভালকৈ চাবলৈ পোৱা নাই শিৱদৌল চালোঁ ৰাতিপুৱা তাৰপিছত আকৌ তলাতল ঘৰ চালোঁ কিন্তু ইয়ালৈ আহিম বুলি ভাবিছিলোঁ আৰু যিসকলক লগ পালোঁ মানে একচুৱেলি ভবা নাছিলোঁ ইমান মানুহ আহিব সঁচাকৈ ভাল লাগিছে ইউটিউবৰ পৰা যে ইমান মৰম পাম সেইটো ভবাই নাছিলোঁ এওঁলোকো আহিছে ভাল লাগিছে আৰু এওঁলোকৰ নিজৰ চেনেল আছে নতুন আপোনালোকে চাই আছে এইটো চেনেলতে এইটো ভিডিঅ' চাই আছে চ' ছাবস্ক্ৰাইব কৰিব অনুপ্ৰেৰণা পায় ভিডিঅ' বনাবলৈ ময়ো সেই সৰু চেনেল মোৰ একেবাৰে সৰু চেনেল বিতুপন শইকীয়া বুলি আছে মই ভাস্কৰ দা আৰু বিতুপন দা দুজনৰ পৰা ভালদৰে ইনস্পায়াৰ্ড হৈছোঁ নতুনকৈ ইউটিউব চেনেলটি খুলিবলৈ আগ্ৰহী হৈছোঁ তেওঁলোকে ভাল ভিডিঅ' মই আপলোড কৰিম আৰু